কোনোবা প্ৰমোদ বড়োৱে কি কৈছে কোৱা নাই, ইয়াৰ লগত আমাৰ কোনো কথা নাই। অন্ততে BTC অঞ্চলত আগত যেনেকুৱা শান্তি আছিলে, এতিয়া এনেকুৱা শান্তি নাই। এইটো সব ৰাইজে এইটো উপলব্ধি কৰি আছে, সবে জানে। আৰু আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰা শেষ নোহোৱালৈকে আমি কৰি থাকিম। ৰেষ্ট কৰাৰ কোনো কিবা নাই, অৰ্থ নাই। আমি BPF দল হিচাপে 13 তাৰিখৰ পৰা এই জাৰ্ণিটো আমি কৰিছো। মুঠতে আপ টু MP ইলেকশ্যনলৈকে আমাৰ এই যাত্ৰাটো থাকিব। স্যার পৌরসভার যেটা কর বড়াইছে স্যার, এটা লোক কোনটো পৌরসভার কর যেটা নাই, সেইটোতো গোসাইগাঁও হোক, পাঁচগাঁও হোক, কোকৰাঝাৰ হোক, টাউনত থকা ষ্টেজেণ্টসকলে সবে ৰিয়েকশ্যন দেখাইছে। সেইটো হ'ব নালাগে, সেইটো কমাই দিব লাগে। এইখিনি কথা কৈছে হাগ্ৰামা মহল্লাৰ নতুন চিন্তাৰে ৰাজনীতি কৰিব লাগে। এই সন্দৰ্ভত কি ক'ব? ৰাজনীতিত আমাক কোনো মানুহে শিকাব নালাগে। আমি জানো ৰাজনীতি কেনেকুৱা কৰিব লাগে দেই। হ'ব, ঠিক আছে। মাঝখানে ক্লিয়ার রাখো, আপনাদের দুটা লাইন করো, দুটা লাইন ভালো ভালো বাইরে যাও, দুটা লাইন বলো।